সেই প্ৰতিভা প্ৰথম খোজতে পাৱাৰ কাৰণে আৰু যথেষ্ট সুখী মই গতিকে আকৌ আমি যিখিনি ধৰক এই প্ৰতিভা সুপ্ত প্ৰতিভাক যোগাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী আমাৰ বৰ্তমান কৰ্মৰত অৱস্থাত যথেষ্ট পৰিমাণে আছে গতিকে নিশ্চয় আমি আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতে এটা ফলাফল পাম বুলি আশা ৰাখিছোঁ পিতৃ হিচাপে তুমি কিমান দূৰ সফল হোৱা বুলি ভাবা হয় মই বহুতে সুখী অসমবাসী ৰাইজে ইমান মৰম দিছে আশীৰ্বাদ কৰিছে কেনেদৰে কেতিয়াৰ পৰা আচলতে শিকিছিলেহি মোটামুটি 2 বছৰমান থাকৰ পৰা ধৰক আমি কিস্তি যেতিয়া ৰিহাৰ্চেল কৰোঁ বা আখৰা কৰোঁ যেতিয়া ধৰক আমি ঢোলটো বজালে মোৰ লগত সিও বজাই যায় বা আমি ওলাই আহে বা আমি নেগেৰা বজালে মোৰ লগত একেলগে নেগেৰাটো বজাই যায় আৰত হ'ল মানে কি স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে হয়তো এইখিনি পোহৰ আহিছে এইটো কাৰণে বহুত সুখী অনুভৱ কৰিছোঁ নামৰ জৰিয়তে কেতিয়াবা মই নাম গালে সি নাগাৰা বজায় তেনেকৈ আৰু মই কেতিয়াবা এনেই মিলাই দিওঁ যে এনেকৈ নহয় এনেকৈ হয় 2 বছৰ হ'ল এতিয়া কালচাৰ দিশত 7 ভনীৰ কৃষ্টি আমি মানে কি অডিয়েঞ্চক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ 2 বছৰেদি এইবিলাকত লাগি আছোঁ আৰু অলপ চলপ চেষ্টা কৰি আছোঁ ল'ৰাটোকো কৰিবৰ কাৰণে আৰ্থিকভাৱে সম্বল নহ'লেও ৰাইজৰ আশীৰ্বাদতে আৰু সম্ভৱ হয় আৰু মনৰ কথা আপোনাৰ অনুভৱ আমাৰ আৱৰ্ধন কৈ যাব পাৰে হেজাৰ বিজাৰ আপোনাৰ হৃদয়ত দৌ খাই থকা গভীৰতম কথাবোৰ আমি শুনি যাম বুজি যাম এবাৰ থৈ চাব পাৰে বিশ্বাসৰ হাতখন আমাৰ হাতত বিচাৰি যাম প্ৰকৃতিৰ কণবোৰ লগ এৰিব নোৱাৰে কথা দিলোঁ আৰু এই মনৰ কথা চেনেলটো আচলতে খুব সোনকালে ততাতৈয়াকৈ আমি মুকলি কৰিছিলোঁ ৰাইজৰ বাবে আৰু ইতিমধ্যে মনৰ কথা চেনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক মুহূৰ্ততে 2-3টা ভিডিঅ' ইতিমধ্যে আপোনালোকৰ মাজলৈ আমি এৰি দিছোঁ কিন্তু আজি উপস্থিত হৈছোঁহি এখন বিশেষ স্থানত আচলতে এখন বিশেষ বিদ্যালয়ত আমি উপস্থিত হৈছোঁহি কিয়নো যোৱা কিছুদিন পূৰ্বে সামাজিক মাধ্যমত লগতে সংবাদ মাধ্যমত ভাইৰেল হৈ পৰা এগৰাকী কণমানি শিশু যাৰ বয়স মাত্ৰ 5 বছৰ বিস্ময় বালক এজন বিস্ময়জ্যোতি হীৰাই নেগাৰা বেদন ঢোল বাদন কৰি সমগ্ৰ অসম ৰাজ্যখনতে আচলতে ভাইৰেল হৈ পৰিছিলে আৰু বিস্ময়জ্যোতি হীৰা য'ৰ পৰা যিটো ভিডিঅ'ৰ বাবে আচলতে গোটেই অসমত ভাইৰেল হৈ পৰিছিলে আৰু সেই ভিডিঅ'টো আচলতে প্ৰস্তুত হৈছিলে মই য'ত উপস্থিত আছোঁ এইখন বিদ্যালয়ৰ পৰা এই বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত বিস্ময়জ্যোতিয়ে নাগাৰা বাদন কৰি সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছিলে আমি আজি এই বিদ্যালয়খনত উপস্থিত হৈছোঁহি বিস্ময়জ্যোতি হীৰাৰ লগতে আৰু বিভিন্নজন এনেকুৱা কণ ছাত্ৰ ছাত্ৰীসকল আছে যিহেতুকে আজি সমগ্ৰ দেশবাসীৰ লগতে অসমৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি আচলতে প্ৰায়বোৰ স্কুলত লগতে বিভিন্ন প্ৰতিষ্ঠানত শিশু দিৱস উদযাপন কৰি থকা হৈছে আৰু আজি শিশু দিৱসৰ প্ৰাক্ষণতে আমি আজি উপস্থিত হৈছোঁহি বিস্ময়জ্যোতি হীৰাৰ অধ্যয়নৰত এই বিশেষ বিদ্যালয়খনত আৰু বহুতো কণ ছাত্ৰ ছাত্ৰী আছে সেই সকলোসমূহ ছাত্ৰ ছাত্ৰীৰ আচলতে মনৰ কথা জনাৰ উপৰিও তেওঁলোকৰ যি সুপ্ত প্ৰতিভাসমূহ আছে সুপ্ত প্ৰতিভাসমূহ আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিম সোমাই আহিছোঁ বিস্ময়জ্যোতি হীৰাৰ এই বিদ্যালয়খনলৈ সামাজিক মাধ্যম লগতে সংবাদ মাধ্যমত খুবেই চৰ্চাৰ বিষয়বস্তু হৈ পৰা যোৱা কিছুদিনৰ পৰা যিটো ভাইৰেল বুলি কয় ভাইৰেল হৈ পৰা এটা কণমানি বিস্ময় বালক এয়া হৈছে বিস্ময়জ্যোতি হীৰা আৰু বিস্ময়জ্যোতি হীৰাৰ যিটো আচলতে নাগাৰা বাদন কৰি যিটো ভিডিঅ'ৰ পৰা ভাইৰেল হৈ পৰিছিলে সমগ্ৰ ৰাজ্যখনত সেই ভিডিঅ'টো প্ৰস্তুত হৈছিলে এইখন বিদ্যালয়ত যিখন বিদ্যালয়ৰ নাম হৈছে গ্ৰাম্য জাতীয় বিদ্যালয় সাতপখলি আৰু দক্ষিণ কামৰূপৰ সাতপখলি গাঁৱত অৱস্থিত এই বিদ্যালয়খনত অধ্যয়নৰত বিস্ময়জ্যোতিয়ে বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত আচলতে নাগাৰা বাদন কৰি এটা অনুষ্ঠানত সেই যিটো ভিডিঅ' সেই ভিডিঅ'টোৰে ভাইৰেল হৈ পৰিছিলে সমগ্ৰ অসমত আৰু এয়া দেখিছে মোৰ সতীৰ্থই দেখুৱাইছে যে ইয়াতে কণ শিশু বিস্ময়জ্যোতিৰ লগতে আৰু বিভিন্নজন বিস্ময় বালক বৰ্তমান উপস্থিত আছে আমাৰ লগত আৰু এই বিস্ময়জ্যোতি হীৰাৰ অধ্যয়নৰত যি গ্ৰাম্য জাতীয় বিদ্যালয় সাতপখলিত আমি আজি উপস্থিত আছোঁ আৰু এয়া কণ শিশু বহুকেইজন আছে আৰু বহুকেইজনৰে আচলতে এই কণ শিশুবোৰৰ ভিতৰতে সুপ্ত প্ৰতিভাসমূহ সোমাই থাকে আৰু গতিকে বিস্ময়জ্যোতিৰ লগতে আৰু বিভিন্নজন যিহেতুকে কণ শিশুসকল আছে কণ মইনাসকল আছে আৰু এই মইনাসকলৰ পৰা আমি তেওঁলোকৰ বিভিন্ন প্ৰতিভাসমূহ আচলতে আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিস্ময়জ্যোতি আছে বিস্ময়জ্যোতি ওচৰলৈকে আহিছোঁ এয়া বিস্ময়জ্যোতি আমি প্ৰথমতে বিস্ময়জ্যোতি কি শুনাবা প্ৰথমতে নাগাৰা বজাবা নে ঢোল বজাবা কি বজাবা প্ৰথমতে নাগাৰা বজাবা কোনে শিকাইছে তোমাক কোৱাচোন পাপা আৰু মায়ে শিকাইছে পাপা আৰু মাও আছে আজি ইয়াতে স্কুলত আহিছে আৰু তুমি কি বজাব জানা ঢোল আৰু নাগাৰা বজাব পাৰা ভাল পোৱা নে বজাই ভাল পোৱা আৰু কি কৰি ভাল পোৱা তুমি কবিতাৰ প্ৰতি গান গাই কি ভাল পোৱা
কবিতা আবৃত্তি আৰু গান কবিতা আবৃত্তি কৰি ভাল পোৱা ন আৰু গান গাই আৰু গান গাই ভাল পোৱা এয়া বিস্ময়জ্যোতি আৰু বহুকেইজন আচলতে কণ কণ মহিলাসকল আছে আমি সকলোৰে লগতে কথা পাতিম লগতে কিছু আৰম্ভণিতে অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আমি বিস্ময়জ্যোতিৰ পৰা অকণমান নাগাৰা বাদন আমি শুনি চাব বিচাৰিছোঁ আৰু তাৰপিছতে আৰু কণ কণ বহুকেইজন শিশু আছে তেওঁলোকৰ প্ৰতিভাসমূহ আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিম আৰু খুব সুন্দৰ আচলতে বিস্ময়জ্যোতিৰ এই নাগাৰা বাদনৰ পিছত বেলেগ একো শুনিবলৈ মন যোৱা নাই বেলেগ একো চাবলৈ ইচ্ছা যোৱা নাই কিন্তু তথাপিতো কণ কণ এই শিশুসকলৰ মাজত লুকাই থকা এই সুপ্ত প্ৰতিভাসমূহ আমি বিচাৰি উলিয়াবই লাগিব যিহেতুকে আমাৰ অনুষ্ঠানটোৰ এক লক্ষ্য আৰু উদ্দেশ্য আৰু কোনে কি কৰিবা কোৱা কোনে কি কৰিবা সাগৰ আৰু কি নাম আছিলে দীক্ষিতা নহয় জানো কি কৰিবা বাৰু কি কৰিবা তেলিতি ফিংগাৰ জোনবাই জোনবাই কবিতা আবৃত্তি কৰিবা ঠিক আছে আহা অকণমান উঠি আহা দীক্ষিতাই এইবাৰ কবিতা আবৃত্তি কৰি শুনাব আৰু বিস্ময়ৰ দৰে আন এগৰাকী বিস্ময় শিশু আচলতে কণমানি এগৰাকী মইনা কবিতা এটি আবৃত্তি কৰিব কেনেকুৱা কবিতা আবৃত্তি কৰে আপোনালোক আটাইকে আমি দেখুৱাই আছোঁ কৰা তেলিতি ফিংগাৰ তেলিটিং টছ তুলিটিং এয়াছ হুৱালিটিং নছ তুলিটিং আইছ এ চেন্স অফ প্ৰাইড টু কিছ মাম্মা গুড নাইট আৰু 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 কি কবিতা আবৃত্তি কৰিবা জোনবাই জোনবাই আৰু তোমালোকক কিন্তু গোটেইকেইজনক কৈছোঁ দেই সকলোৰে যিহেতুকে আমি তোমালোকৰ কবিতা শুনিম গান শুনিম হয়নে নহয় তোমালোকে ডান্স কৰিবা সেয়াও চাম কিন্তু যেতিয়া তোমালোকৰ মাজৰ পৰা কোনোবা এজনে কিবা এটা কৰিব তোমালোকে সকলোৱে হাত চাপৰি দিবা দেই জোৰকৈ এইবাৰ দীক্ষিতাই জোনবাই কবিতাটো আবৃত্তি কৰিব আৰু জোনবাই কবিতাটো শেষ হোৱাৰ লগে লগে কি কৰিবা হাত চাপৰি দিবা হয়নে সকলোৱে ঠিক আছে জোনবায়ে এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাত নাই চত নাই কিয়ত কৈ দিম হালধীয়া চৰাহে বাউ টান টান হাউদৰ পুতেকে নাও মেলি যায় ডাঙে বোলে তুলুংগুটো বতাই বোলে বাও গধূলিতে গধূলিতে দবা কোবাও ধন্যবাদ দীক্ষিতাক এটি ধুনীয়া কবিতা মৰম লগা কবিতা এটি শিকাইছে কোনে শিকাইছে বাৰু বাইদেৱে শিকাইছে আৰু এগৰাকী কণমানি আচলতে ওলাই আহিছে আমাৰ মাজলৈকে কি নাম তোমাৰ বিদিশা দাসে কি কৰি শুনাব আমাক গান গাবা এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি হ'ল জানো গ'ল শুনাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি হ'ল জানো গ'ল শুনাই এটি চৰাই আকৌ এগৰাকী কণমানি একদম মুখত এটা মিচিকিয়া মৰম লগা হাঁহি লৈ আমাৰ মাজত উপস্থিত আছে নামটো কি তোমাৰ সাগৰ মালিক ধুনীয়া হাঁহিব জানে কিন্তু হয়নে
আৰু কি কৰিব জানে কবিতা আবৃত্তি কৰিব জানে সাগৰমালী আৰু ধুনীয়া এটা কবিতা আবৃত্তি কৰি শুনাব দেই সকলোকে আচ্ছা আটাইটো কি হ'ল ক্লাস কোনে শিকাইছে সাগৰক কবিতাটো কোনে শিকাইছে বাইদেৱে শিকাইছে কোনটো বাইদেৱে শিকাইছে বাৰু নামটো জানানে কোনটো বাইদেৱে শিকাইছে নতুন বাইদেৱে শিকাইছে A B C D E F G H I J K L M N O P Q R S T U V W X Y Z sugar in the base. গ্ৰাম্য জাতীয় বিদ্যালয় সাতপখলি আৰু এই গ্ৰাম্য জাতীয় বিদ্যালয়ৰ আচলতে প্ৰধান শিক্ষকজন আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ লগত কিছু মত বিনিময় কৰাৰ চেষ্টা কৰিছোঁ কিয়নো আমি ইতিমধ্যে আমাৰ মাজত আমাৰ অবিৰত হৈ থাকিব এই যি সংগীতৰ যাত্ৰা লগতে নৃত্যসমূহ আমি উপভোগ কৰি থাকিম কিন্তু তাৰ মাজতে দুখাৰ কথা পতাৰো আমি চেষ্টা কৰি যাম আমাক নমস্কাৰ জনাইছোঁ আপোনাক আমাৰ ওচৰলৈ আপোনাৰ নাম শ্ৰীকুঞ্জ কুমাৰ দাস হয় যেতিয়া এজন আপোনাৰ বিদ্যালয়ৰ এগৰাকী কণমানি ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া সমগ্ৰ অসমতে ভাইৰেল হৈ পৰে আচলতে এটা বুজাব নোৱাৰা এক আনন্দ আপোনাৰ অনুভৱ কেনেকুৱা বিস্ময় যিটো ভাইৰেল হৈ পৰিছে যিটো আচলতে চৰ্চাত আহিছে বিস্ময় এতিয়া লগতে আপোনালোকৰ বিদ্যালয়খন আপোনাৰ অনুভৱ কেনেকুৱা ব্যক্তিগতভাৱে মোৰ ব্যক্তিগতভাৱে মানে অতি আনন্দৰ বিষয় গতিকে যি প্ৰতিভাৰ মানে সপোন দেখি মানে সুপ্ত প্ৰতিভাক জগাই তোলাৰ কাৰণে এই বিদ্যালয়খন স্থাপন কৰিছিলোঁ সেই প্ৰতিভা প্ৰথম খোজতে পাৱাৰ কাৰণে আৰু যথেষ্ট সুখী মই গতিকে আকৌ আমি যিখিনি ধৰক এই প্ৰতিভা সুপ্ত প্ৰতিভাক জগাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰী আমাৰ বৰ্তমান কৰ্মৰত অৱস্থাত যথেষ্ট পৰিমাণে আছে গতিকে নিশ্চয় আমি আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতে এটা ফলাফল পাম বুলি আশা ৰাখিছোঁ খুব সুন্দৰ এটি কথা আপুনি জনালে যে গ্ৰামাঞ্চলত সোমাই থকা যিসমূহ সুপ্ত প্ৰতিভা আছে তাক বিকশিত কৰাৰ কাৰণে উলিয়াই অনাৰ কাৰণে আপুনি এই বিদ্যালয়খন আচলতে জন্ম দিছিলে উদ্দেশ্যটো ইতিমধ্যে গম পালোঁ কেতিয়া জন্ম দিয়া হৈছিলে আৰু কেনেদৰে জন্ম দিয়া হৈছিলে সাতপখলি গাঁওখন এখন ডাঙৰ গাঁও আৰু এই গাঁওখনৰ অধিকাংশ মানুহতকৈ বেছি সংখ্যক মানুহে ইয়াৰে আপোনাৰ কৃষিজীৱী দিন হাজিৰা কৰা আৰু 4/5 একাংশ মানুহে ইয়াৰ চাকৰি কৰে যিখিনি মানুহ বাহিৰত বিদ্যালয়লৈ যাব লগা হয় তাৰে বহুত সংখ্যক মানুহে নিজৰ নিজৰ গাৰ্জেনবিলাকে ভাবে যে আমাৰ ল'ৰা ছোৱালীকো ভাল কৰাৰ ইচ্ছা আছে পঠাই কিন্তু আপোনাৰ যিটো ফিজ মাহিলী যিটো ফিজ হয় সেই ফিজটোৰ তুলনাত বাছৰ যিটো ভাড়া ডাবুলতকৈ বেছি হয় যাৰ ফলত কিছুমান অভিভাৱকে হয়তো ইচ্ছা থকাৰ স্বত্বেও তাৰমানে বিদ্যালয়ত বাহিৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াব নোৱাৰে গতিকে তেনেস্থলত বহুত কথা চিন্তা কৰি যে যদি গাঁওখনত এখন এনেকুৱা বিদ্যালয় স্থাপন কৰিব পৰা হয় সকলো শ্ৰেণীৰ মানুহে সুন্দৰভাৱে ইয়াতে মানে কম খৰচত তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিব বা শিক্ষাদান এটা পাব আৰু ভাল শিক্ষা পাব গতিকে এনেকুৱা চিন্তা চৰ্চা কৰিয়ে মই বিদ্যালয়খন স্থাপন কৰিছোঁ কেতিয়া স্থাপন কৰিছিলে 2022 চনৰ 6 নৱেম্বৰত স্থাপন কৰিছোঁ আমি দেখিছোঁ যে বিস্ময় বুলিয়েই নহয় বিস্ময়ৰ দৰে বিস্ময় নিচিনাকৈ এনেকুৱা বহুকেইজন বিস্ময় বালক আপোনালোকৰ বিদ্যালয়ত আছে হয়তো কোনোবাই কবিতা আবৃত্তি কৰিছে খুব ধুনীয়াকৈ কোনোবাই নৃত্য কৰিছে কোনোবাই গান গাইছে এনেদৰে শিক্ষাৰ লগতে আনুষংগিক যিসমূহ বিষয় আছে এইসমূহকো আগবঢ়াই নিয়াৰ আপুনি প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছে কিমানগৰাকী ষ্টাফ কেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী কিমানজন আছে আমাৰ শিক্ষক বুলিবলৈ আচলতে ময়ে শিক্ষকো আৰু ময়ো অনাৰো শিক্ষয়িত্ৰী আমাৰ 4জন আছে আর ষ্টুডেণ্টৰ সংখ্যা আমাৰ আপোনাৰ 50জন ভৱিষ্যত কেনেকুৱা আশাবাদী আপুনি কেনেকুৱা পৰিকল্পনা হাতত লৈছে ভৱিষ্যত মই এইখন এখন অঞ্চলৰ ভিতৰতে পাৰিলেই ভাল বিদ্যালয় কৰাৰ চেষ্টা কৰিম আৰু কৰি আছোঁ আৰু ৰাইজৰ সহায় সহযোগিতাও মই ইতিমধ্যে পাইছোঁ গতিকে আমি আপোনাৰ এই বিদ্যালয়খনত যিখিনি তেওঁলোকৰ পাঠ্যপুথি তাক বাহিৰে দুটা বিষয় আমি সন্নিৱিষ্ট কৰিছোঁ এক নম্বৰ হ'ল সাহিত্য চৰ্চা সাহিত্য চৰ্চাটো এইকাৰণে সন্নিৱিষ্ট কৰিছোঁ যে ল'ৰা ছোৱালীয়ে কবিতা আবৃত্তি কৰিব লাগিব কবিতা আবৃত্তিৰ মাধ্যমেৰে তেওঁলোকৰ যিটো কথা কোৱাৰ ষ্টাইল মানে ধৰক আজিকালি লাগে কবিতা আবৃত্তি
ৰচনা, আমি ৰচনাও এনেকুৱা ধৰণৰ ৰচনা শিকাওঁ যে তেওঁলোকে এটা বিষয়বস্তু দিম, সেই বিষয়বস্তুৰ ওপৰত তেওঁলোকে এটা ছবি দিলোঁ, সেই ছবিটোৰ ওপৰত তেওঁলোকে কেনেধৰণে তেওঁলোকৰ কথাখিনি উপস্থাপন কৰিব পাৰে। হা, গতিকে এনেকুৱা কিছুমান বিষয় দিছোঁ, চিত্ৰাংকন দিছোঁ। আৰু সংগীত বিষয়টো আমাৰ ইলেক্টিভ বিষয় হিচাপে যদিও মানে 8-9 পৰা হয়, কিন্তু আমি ইয়াতে তলৰ লেভেলৰ পৰা সংগীত বিষয়টো লৈ যাম বুলি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ প্ৰধান শিক্ষক মহোদয়ক। আৰু লগতে এইখিনিতে আকৌ এবাৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটি সুন্দৰ নৃত্য উপভোগ কৰোঁ, হয়নে নহয়? ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এটি সুন্দৰ নৃত্য আমি এইখিনিতে উপভোগ কৰিব বিচাৰিছোঁ। সুন্দৰ গীত আৰু সুন্দৰ কবিতা এই কণমানিসকলৰ মুখেৰে আচলতে সঁচাকৈয়ে এটা মনোমোহা এক দৃশ্য। যিহেতুকে বিস্ময় জ্যোতি হীৰা আমাৰ মাজত উপস্থিত আছে, গতিকে বিস্ময়ৰ পৰা আৰু কিছু পৰিৱেশন কৰিব বিস্ময়ে, ধুনীয়া ধুনীয়া বাদ্য বজায় আমাৰ লগতে। আৰু লগতে বিস্ময়ৰ পিতৃ মাতৃ কমল হীৰা ইয়াতে উপস্থিত আছে। যিহেতুকে আমি তেখেতসকলৰ মাজৰ লগত কথা পাতিম। যিহেতুকে সুবিধাকণ পাইছোঁ, গ্ৰাম্য জাতীয় বিদ্যালয়ত আহিছোঁ আমি বিস্ময়ৰ লগতে আন যিসমূহ ইয়াতে কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰো সুপ্ত প্ৰতিভাসমূহ ৰাইজৰ মাজলৈ উলিয়াই অনাৰ এটা প্ৰচেষ্টা হাতত লৈ আমি উপস্থিত হৈছিলোঁ সেই সাতপখলিত। আৰু সাতপখলিৰ গ্ৰাম্য জাতীয় বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে আমাৰ এই সৌভাগ্য যে ইয়াতে যি ভাইৰেল বয়, কণমানি ভাইৰেল বয় বিস্ময়জ্যোতি হীৰাৰ পিতৃ মাতৃ কমল হীৰা আৰু মঞ্জু হীৰা আমাৰ মাজতে উপস্থিত আছে। আমি দুয়োগৰাকীকো এই সুযোগতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কমল কেনেকুৱা, যিহেতুকে পিতৃ হিচাপে খুবেই ইতিমধ্যে হেড ছাৰৰ লগত কথা পাতিছোঁ, তেখেতে কৈছে শিক্ষক হিচাপে তেখেতে খুবেই গৌৰৱান্বিত, কাৰণ তেখেতৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰই ইমান সুনাম এটা অৰ্জন কৰিলে। পিতৃ হিচাপে তুমি কিমান দূৰ সফল হোৱা বুলি ভাবা? হয়, মই বহুতেই সুখী। অসমবাসী ৰাইজে ইমান মৰম দিছে, আশীৰ্বাদ কৰিছে। আৰ্থিকভাৱে মই সিমান মানে সম্বল নহয়, তথাপিও ধৰক আৰু ইমানখিনি আশীৰ্বাদ মৰম দিছে পাৰিছে, বহুত ভাল লাগিছে। আৰু অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমিতো জানো যে কমলে সাংস্কৃতিক দিশৰ লগত বিভিন্ন দিশৰ লগত জড়িত, নিজা কৃষ্টিও আছে, আৰু এনেকৈ অসমৰ বিভিন্ন সাংস্কৃতিক মঞ্চত ইতিমধ্যে অনুষ্ঠান পৰিৱেশন কৰিছা। তাৰ প্ৰভাৱ পৰিছে বিস্ময়ৰ গাত। কেনেদৰে, কেতিয়াৰ পৰা আচলতে শিকিছিলেহি? বিস্ময় মোটামুটি 2 বছৰমান থকাৰ পৰা ধৰক আমি কিস্তি যেতিয়া ৰিহাৰ্চেল কৰোঁ বা আখৰা কৰোঁ, তেতিয়া ধৰক আমি ঢোলটো বজালে মোৰ লগত সিও বজাই যায়, বা আমি ওলাই আহে, বা আমি নেগেৰা বজালে মোৰ লগত একেলগে নেগেৰাটো বজাই যায়। হাতত ধৰি তাক শিকাব লগা নাই এতিয়ালৈ হোৱা নাই। আৰু মই শুনিছিলোঁ বিস্ময়ে যি নাগাৰা বজাব শিকিছে সেয়া কিন্তু মাতৃৰ পৰা শিকিছে, অৰ্থাৎ মঞ্জু হীৰাৰ পৰা। মঞ্জু, কি ক'বা আচলতে, কেনেকৈ শিকালা? আৰু মানে নিজৰো এই যিটো চৰ্চা আছে সাংস্কৃতিক দিশত? পোনপ্ৰথমে নমস্কাৰ জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজে মানে কি এইখিনি ছাপোৰ্ট কৰাৰ মেইন আঁৰত হ'ল মানে কি স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে হয়তো এইখিনি পোহৰ আহিছে, সেইটো কাৰণে বহুত সুখী অনুভৱ কৰিছোঁ। এই স্কুলৰ জৰিয়তে যিখিনি মানে কি আমি
ল'ৰাটোৰ প্ৰভাৱ আহি পাইছে বা অসমবাসী ৰাইজে ইমান মৰম কৰিছে, আশীৰ্বাদ দিছে। ঘৰত তাল নেগাৰা দবাইবিলাক তাৰমানে কি আমাৰ হৈয়ে থাকে এইবিলাক নামৰ জৰিয়তে। কেতিয়াবা মই নাম গালে সি নাগাৰা বজায়, তেনেকৈ আৰু মই কেতিয়াবা এনেই মিলাই দিওঁ যে এনেকৈ নহয় এনেকৈ হয়, তেনেকৈ অলপ চেষ্টা কৰিছোঁ আৰু, কিন্তু হাতেদি দিবলগীয়া হোৱা নাই। দুগৰাকীৰ পৰাই বিস্ময়ৰ গালৈ আহিছে এই যিটো প্ৰতিভা। কমল আছে, সেইটা এটা কথা সুধিব লাগিব যে আমাৰ যিসমূহ দেখা যায় গ্ৰামাঞ্চল বুলি সকলোতে পিতৃ মাতৃয়ে আজিকালি বৰ্তমান যুগটোত ৱেষ্টাৰ্ণ বা যিকোনো এনেকৈ নৃত্য শিকাব, আধুনিক নৃত্য শিকাব বা আজিকালি প্ৰাশ্চাত্যক যিহেতুকে বেছিকৈ আঁকোৱালি লোৱা যায়, কোনোবাখিনিত আমাৰ অসমীয়া জাতিয়ে নিজৰ যিটো স্বকীয়তা, নিজৰ যিবিলাক থলুৱা বাদ্যযন্ত্ৰৰ পৰা থলুৱা শিল্পবিলাক আমি ক'ৰবাত পাহৰি গৈছোঁ। তথাপিতো তোমালোকে কিন্তু দুয়োগৰাকী পিতৃ মাতৃয়ে কেনেকৈ ভাবিলা বিস্ময়ক যে নাগাৰা বজাব সেই অনুষ্ঠানটোত বেলেগ একো নকৰি? হয়, মানে মই বহুতে অত্যন্ত সুখী। মানে ধৰক মই সৰুৰ পৰা আমাৰ লোকবাদ্যৰ প্ৰতি বহুত মানে আকৰ্ষিত, লগতে মোৰ লগতে যে মোৰ ল'ৰা বিস্ময় তাত গৈছে তাক লৈ মই বহুতে সুখী, বহুতে। গতিকে কেনেকৈ আচলতে মঞ্জুৰ পৰা জানিম এইটো, এই স্কুলৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোত কেনেকৈ মনলৈ আহিছিলে যে ল'ৰাটোৱে এইবেলি স্কুলৰ যিটো আমাৰ কি আছিলে বাৰ্ষিক অধিৱেশন আছিলে ন, বাৰ্ষিক অধিৱেশনত যে নাগাৰা বজাব সি বেলেগ অনুষ্ঠান নকৰে, আছিলে কাৰ আইডিয়াটো আচলতে পিতৃ মাতৃ দুয়োগৰাকী? তাৰমানে কি ময়ে আছিল, তাৰমানে মোৰ দাদা এজনে ক'ল যে না অলপ চলপ সি নাগাৰা বজাব পাৰে, মানে কি চেষ্টা কৰোঁ নেকি, এনেকৈ ক'ল। বোলো কৰিব পৰা যায়, কিন্তু মই সেনেকৈ শিকাও হোৱা নাই, কেনেকুৱা বা হয়, যি নহওক আমি চেষ্টা কৰি যাওঁ। তেতিয়া মই ক'লোঁ কি হ'ব, আৰু মই সৰুৰ পৰা বিহু নাচ বা কিবা হওক বহুত অন্যান্য নৃত্য কৰিছোঁ। তাৰপিছত আৰু 2 বছৰ হ'ল এতিয়া কালচাৰ দিশত 7 ভনীৰ কৃষ্টি আমি মানে কি অডিয়েঞ্চক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। 2 বছৰেদি এইবিলাকত লাগি আছোঁ আৰু অলপ চলপ চেষ্টা কৰি আছোঁ ল'ৰাটোকো কৰিবৰ কাৰণে। আৰ্থিকভাৱে সম্বল নহ'লেও ৰাইজত আশীৰ্বাদতে আৰু সম্ভৱ হয়। আৰু কমলে আচলতে কি কৰা? মোৰ প্ৰধান জীৱিকা মোৰ এনেই মই ৰঙৰ কাম কৰোঁ, মিস্ত্ৰী। মোৰ আচলতে কিছুমান ডিজাইনৰ ভিডিঅ'বিলাক মই ইউটিউব চেনেল কালাৰ কালচাৰেল বুলি এটা চেনেল আছে, সৰু চেনেল, সেই চেনেলটোত ভিডিঅ'বিলাক দিওঁ। ধৰক বিস্ময় ভিডিঅ'বিলাক হয়, তাতে পাই যাব আপোনালোকে। চেনেলটো একবাৰ চাবচোন কেনেকুৱা হেৰি হয়। খুবেই ধন্যবাদ জনাইছোঁ কমল আৰু মঞ্জু দুয়োগৰাকীলৈ। আৰু ইয়াতে বহুকেইজন আচলতে অভিভাৱক অভিভাৱিকা আমাৰ লগত আছে। আমি তেখেতসকলৰ লগতো আপোনালোকৰ যদি অসুবিধা নহয় আপোনালোকৰ পৰাও কিছু আমি দুআষাৰ শুনিবলৈ চেষ্টা কৰিম। হয়, আন এগৰাকী অভিভাৱিকা ইয়াতে উপস্থিত আছে। আপোনাৰ পৰা চমুৱাই দুআষাৰ আমি জানিব বিচাৰিম, যিহেতুকে গ্ৰাম্য জাতীয় বিদ্যালয় সাতপখলি নতুনকৈ হোৱা এখন বিদ্যালয়, নিজৰ শিশুক কেনেকৈ দিবলৈ মন মেলিলে বা বিদ্যালয়খনত আপোনাৰ শিশুজনক দিয়াৰ পিছত কেনেকুৱা আপুনি যিমান আশা কৰিছিলে সেই আশা পূৰণ হৈছে নে নাই? হয়, নমস্কাৰ। মই এগৰাকী মাতৃ হয়। মোৰ ছোৱালীজনী মানে 4 বছৰ 6 মাহ এতিয়া, কিন্তু এতিয়া মানে স্কুলত দিয়াৰ পিছৰ পৰা মানে ছোৱালীজনী যিমানখিনি ডেভেলপ হৈছে, হয়তো মই ঘৰত ৰাখিলে নোৱাৰিলোঁ হয় ইমানখিনি কৰিবলৈ। আমি হৈছোঁ গাঁৱত কৰি খোৱা মানুহ, আমাৰ ঘৰুৱা নিজা নিজে সৰু সুৰা বিজনেছ আছে এনেকুৱা, কিন্তু বাহিৰ এখন স্কুলত নিবলৈ হ'লে গাড়ী এখন লাগিলে বা টাইমৰ অভাৱ হয়। মই নিজে টেইলৰিঙৰ কাম কৰোঁ, যথেষ্টখিনি মানে অসুবিধা হয় বাহিৰ এখন নিব লাগিলে। এতিয়া এই স্কুলখন হোৱাৰ পিছৰ পৰা আমি বহুতে সুখী, আৰু যেতিয়া মানে আৰম্ভ হৈছে যিখিনি আশা কৰি দিছিলে আপোনাৰ শিশুজনক সেইটো আপোনাৰ পাৰিব বুলি মানে অলপ ডেভেলপ হৈছে আৰু হ'ব বুলি আশা কৰিছোঁ। মানে ঘৰত ৰাখিলে ইমানখিনি হয়তো নোৱাৰিলোঁ হয়। এইখিনি এটা কথা সুধিব বিচাৰিম আপোনাক, যিহেতুকে বিস্ময়জ্যোতি হীৰাৰ যিটো ভিডিঅ' যিটো সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিলে, নিশ্চয়কৈ সেয়া উপভোগ কৰিছে। আৰু আপোনাৰ শিশুজনক লৈ পেলাই আপুনি কেনেকুৱা প্ৰস্তুতি চলাইছে ইতিমধ্যে? ভাবিছোঁ তাক দেখি মানে অনুপ্ৰাণিত হ'ব মোৰ ছোৱালীজনীও, একেলগৰ সহপাঠী যেতিয়া তাইও অনুপ্ৰাণিত হ'ব যে বিস্ময় যদি পাৰিছে মই কিয় নোৱাৰিম। সেইটোৰ কাৰণে বহুত সুখী তাক লৈ কিনে। বাৰু মই এখন গাঁৱৰে হয়, সাতপখলিৰে ল'ৰা হয় সি, মোৰ মাৰ ঘৰৰ সাতপখলিতে। মই তাক লৈ বহুত গৌৰৱান্বিত হৈছোঁ। মানে কি গাঁৱৰে সাতপখলি গাঁৱৰ এটা গৌৰৱ হৈছে, গোটেই সমগ্ৰ অসমে গম পাইছে যে সাতপখলি যেনেকুৱা প্ৰতিভা আছে। আৰু এইবাৰ আমি আচলতে উপভোগ কৰিবলৈ ওলাইছোঁ এই কণমানিসকলৰ দ্বাৰা কিছু নৃত্য, আৰু এই নৃত্য পৰিৱেশন কোনে কৰিব, কোনে নাচিবা?
খুবেই সুন্দৰ এটি অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ আচলতে এয়া বিস্ময় কান্ধত ঢোল লৈ সাজু হৈছে সম্পূৰ্ণৰূপে আৰু বিস্ময়ৰ কাষতে আছে দেউতাক কমল হীৰা আৰু লগতে নাচনী দুগৰাকী আচলতে সাজু হৈছে এটি সুন্দৰ এটি অনুষ্ঠান আমি উপভোগ কৰিবলৈ গৈ আছোঁ কমল হীৰা বিস্ময়ৰ দেউতাক তেওঁ বাঁহী বজাব আৰু বিস্ময় সাজু হৈছে কান্ধত ঢোল লৈ ঢুলীয়াৰ ৰূপত 5 বছৰীয়া এটি কণমানি আৰু কান্ধত ঢোল লৈ সাজু লগতে আছে দুগৰাকী কণমানি নাচনী আৰু এই মনৰ কথা চেনেলটোৰ জৰিয়তে আপোনালোকৰ বিদ্যালয়ৰ লগতে আপোনালোকৰ অঞ্চলত থকা এনেকুৱা সুপ্ত প্ৰতিভাসমূহ বিচাৰি আমি আচলতে আপোনালোকৰ মাজলৈ সোমাই যাম গতিকে আপোনালোকৰ অঞ্চলৰ বিদ্যালয়খনৰ এই কণ শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ উদ্দেশ্যে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যত আপোনাৰো এখোজ আগবঢ়াবৰ বাবে আমাৰ লগত যোগাযোগ কৰক আমি যাম আপোনালোকৰ ওচৰলৈ